ওম শ্ৰী গণেশায় নমঃ। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু নতুনকৈ ভিডিঅ'টো চোৱাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। 2022 চনৰ 1 বহাগৰ পৰা মেষ ৰাশিৰ বছৰটোৰ ৰাশিফল। মেষ ৰাশি, এই বছৰ আপোনাৰ আয় আছে 11, ব্যয় আছে 1 আৰু স্থিতি আছে 10। এই বছৰ আপোনাৰ দেহৰ অৱস্থা ভালে থাকিব। এই বছৰ আপোনাৰ বহু ধন প্ৰাপ্তি হোৱা দেখা যাব। মহিলাৰ ক্ষেত্ৰতো ধন প্ৰাপ্তিৰ পথ সুগম হোৱা দেখা যাব। বিদ্যাৰ ক্ষেত্ৰত মন আকৃষ্ট হ'লেও পৰীক্ষাৰ ফল ভাল নহ'ব। এই বছৰ সন্তান লাভৰ যোগ প্ৰবল। মাজে মাজে সন্তানৰ পৰা কষ্ট পাব। মহিলাৰ স্বাস্থ্য ভালে যাব। আপোনাৰ শত্ৰুৱে হাৰ মানিব। লটাৰী প্ৰাপ্তিৰ যুগৰ সম্ভাৱনা প্ৰবল। মাতাৰ স্বাস্থ্য ভালে যাব, কিন্তু পিতাৰ স্বাস্থ্যৰ ওপৰত চিন্তা হ'ব। কামত বহু জামেলাই দেখা দিব। তাৰ বাবে আপোনাৰ কাম পৰিৱৰ্তন হ'ব পাৰে। ধন বৃদ্ধিৰ অনুপাতে সঞ্চয় কম হ'ব। ভ্ৰমণৰ যোগ সৃষ্টি হয়। খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানে চলিব। সা সম্পত্তিৰ কাৰণে নিজৰ আত্মীয়জনৰ লগত জামেলাই দেখা দিব পাৰে। শুভ বাৰ ৰবি ও বুধ। শুভ মূল অনন্ত। শুভ তাৰিখ 1, 4, 5 ও 7। শুভ ধাতু তাম। শুভ সংখ্যা 1 ও 5। শুভ ৰত্ন ৰক্তমুখী প্ৰবাল। শুভ মাহ 3, 8 ও 11। মেষ ৰাশি অসমীয়া মাহ হিচাপত বহাগত অশ্বিনী ও ভৰণী নক্ষত্ৰ অৰ্থপ্ৰাপ্তি যোগ। জেঠ অশ্বিনী ও ভৰণী নক্ষত্ৰ বন্ধন যোগ। আষাৰ অশ্বিনী ও ভৰণী নক্ষত্ৰ অৰ্ধাংগিনী লাভ। শাওণ অশ্বিনী ও ভৰণী নক্ষত্ৰ বিদ্যা লাভ। ভাদ অশ্বিনী নক্ষত্ৰ ৰোগ ভোগ। আহিন অশ্বিনী ও ভৰণী নক্ষত্ৰ অপমান। কাতি অশ্বিনী নক্ষত্ৰ ভয় ভয় ভাৱ। আঘোণ অশ্বিনী ও ভৰণী নক্ষত্ৰ সকলোতেই লাভ যোগ। পুহ অশ্বিনী ও ভৰণী নক্ষত্ৰ বন্ধন ভয়। মাঘ অশ্বিনী ও ভৰণী নক্ষত্ৰ সুখ লাভ। ফাগুন অশ্বিনী ও ভৰণী নক্ষত্ৰ বন্ধন ভয়। চৈত অশ্বিনী ও ভৰণী নক্ষত্ৰ অৰ্ধাংগিনী লাভ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।